Welcome back to my YouTube channel guys. আপোনালোক সকলো guys স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈ। তো guys thumbnail চাই আপোনালোকে গমে পাইছে। তো আজি মই আনবক্সিং কৰিম যেটো মই ৰিসেন্টলি ললো sjcamsj6 legend। তো guys আনবক্সিং কৰিম। তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক guys। তো guys ইটো আছে sjcamsj6 legend। তো ইটো আনবক্সিং কৰিম আৰু আপোনালোকক দেখাম এৰে ভিতৰত কি আছে কি নাই গোটেইখিনি দেখাবা চেষ্টা কৰিম guys। তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক। আইও তো গাইস মই হে কৰিলো বিছনাত লৈলো কাৰণ কি হল থি হৈ কেনে আনবক্সিং কৰিলে কিবা বস্তু পৰি যাব পাৰে। তো সেই কাৰণে মই বহি কেনে কৰিম। তো বহি কেনে কৰিছো। তো এনেকৈ খুলি দিব লাগে। তো খুলি দিলো এখন। তো গাইস তাৰ পিছত দিনুকা তাৰ পিছত এখন খুলি দিলো। তাৰ পিছত গাইস এখনকে গুছাই দিলো। তাৰে পিছত গাইস মেন মালটো এইটো। তো যেটো এটাৰ কাৰণে মই কিনছো এইটোৱে বস্তুটো। তাৰে পিছত এইটো এনেকৈ সাইডত ৰাখি দিলো। তাৰে পিছত গাইস এখন আছে টাচ স্ক্ৰীন। যদি মানে কি এইটো আপোনাৰ হে না ৱাটাৰপ্ৰুফ কেছ। তো এখন দি তাৰমানে টাচ কৰিব নোৱাৰি। তো এখন লগাই ল'লে মানে টাচ কৰিব পাৰিম। তো সেইকাৰণে এখন দিছি। তো এখন ৰাখি দিলোঁ সাইডত। তো এইটো গাইস যদি এক্সটাৰ্নেল আপোনালোকে মাইক ইউজ কৰে তাহলে এইটো কেছত ভৰাই কেনে গাইস। তো এইফালে ফাঁক আছে গমে পাইছি। এইফালে সাইডত একো হেৰি নাই। তো এইফালে এনেকৈ এক্সটাৰ্নেল মাইক ভৰাই কেনে তো এনেকৈ এইটো কেছ কামত দিয়ে আৰু এক্সটাৰ্নেল মাইক ইউজ কৰিলে। এইটো দি এক্সটাৰ্নেল মাইক লগাব পৰা নাযায় ৱাটাৰপ্ৰুফ কেছেদি। তাৰপিছত এইকেইটা কি বা গাইস গম নাপাওঁ মই। তাৰে পিছত ইফালেও আছে গাইস ইউজাৰ মেনুৱেল। তো sjcam ইউজাৰ মেনুৱেল মোক নালাগে এইকেইটা কাৰণ ইউটিউবত চাই লৈছোঁ মই কেনেকৈ ইউজ কৰে। তো গাইস ইয়াতে আছে হেৰি sjcam ষ্টিকাৰ। ওপৰত এটা আছিল তলত এটা আছিল। ওপৰতটো মই লগাইছোঁ মোৰ বাইকত। তো এখন আছে কাপোৰ বুলিয়ে ক'ব লাগিব কাৰণ এখন দি গাইস কেমেৰাটো যদি কিবা ধুলা কৰি লেতেৰা হয় তো এখন দি টুকুট দি কেনে মুচিব পাৰি গাইস। তো এখনটো এখন ৰাখি দিলোঁ চাইডত। তাৰপিছত এইগিলাখন আছে কিছুমান এক্সট্ৰা ভুল ক'ত কেনেকৈ ব্যৱহাৰ কৰে গম নাপাওঁ আৰু ইমান ভালকৈ মই। এইগিলাখন বহুত আছে ভুল বা। তো গাইস এইটো এটা গাইস যদি আপোনালোকে চাইকেলিং কৰি কেনে ব্লগ কৰিব বিচাৰে তো এইটো এনেকৈ নটকেইটা খুলি দি তো এনেকৈ লগাই দি কেনে চাইকেলৰ হেণ্ডেলত লগাই দি এনেকৈ মানে কৰিব পাৰে আৰু ব্লগ। তাৰপিছত এইগিলাও কিবা হেৰি তো এডাল USB কি বুলি কয় মই নাজানো। এডাল দি চাৰ্জিং পইণ্ট এডাল দি চাৰ্জ দিব পাৰি ডাইৰেক্ট আৰু। তাৰপিছত এইগিলা কিবা কিবি ভুল আছে। তো এইখিনিয়ে আৰু গাইস এক্সেসৰিজ বস্তু। তাৰে পিছত গাইস মই কেমেৰাটোৰ উপৰিও আৰু দুটা বস্তু লৈছোঁ মই। তো সেই দুটা বস্তু দেখি আছোঁ গাইস। তো গাইস মই কেমেৰাটোৰ উপৰিও কাৰণ ব্লগ কৰাৰ টাইমত খুবেই প্ৰয়োজন হয় এডাল এক্সটাৰ্নেল মাইক। তো গাইস এডাল এক্সটাৰ্নেল মাইক লৈছোঁ মই। খুলি দেখাম নেকি? দেখাওঁ দিয়ক খুলি। তো গাইস এডাল পুৰা sjcamৰ লেখাই আছে গাইস। sjcam বুলি লেখাই আছে। sjcamৰ অৰিজিনেল মাইক এডাল গাইস। তো অৰিজিনেল মাইক তো এডাল ৰাখি দিলোঁ। তাৰে পিছত গাইস ইয়াতে কাৰণ গাইস কি হয় আপোনালোকক SD কাৰ্ড অৰ্থাৎ মেমৰি কাৰ্ড আপোনালোকক ফ্ৰী নেদে। তো এক্সট্ৰাকৈ কিনিব লগা আছিল মই। তো গাইস এখন মই SD কাৰ্ড এখন মই কিনিছোঁ। তো কি SD কাৰ্ডখন বৰ্তমান নাই কাৰণ কেমেৰাত ভৰাই থৈ দিছোঁ মই। তো গাইস এখন তো গাইস এতিয়া মোৰ কথাটো হ'ল কি টোটেল মোৰ এই কেমেৰাটোৰ উপৰিও যি মই গাইস মাইক ল'লোঁ মাইকডাল কিনিলোঁ আৰু আপোনাৰ SD কাৰ্ড কিনিলোঁ। তো কিমান পৰিল মোৰ কিমান খৰচা গেল তো গোটেইখিনি গাইস মই কৈ আছোঁ আপোনালোকক। মোৰ টোটেল কিমান খৰচ গেল তো গোটেইখিনি মই কম আপোনালোকক। প্ৰথম হ'ল আপোনালোকৰ এই কেমেৰাটো। তো গাইস এই কেমেৰাটোত মোৰ যিখিনি এক্সটাৰ্নেল বস্তু দেখালোঁ মই কি আছিলে ইয়াৰে লগত তো গোটেইখিনি মিলি গাইস তো এই কেমেৰাটোত পৰছি মোৰ পুৰাপুৰি 10,000 টকা। আপোনালোকে অনলাইন চাৰ্চ কৰিলে আপোনালোকে গম পাব এইটোত বৰ্তমান আপোনাৰ কি এমাজন প্লাছ আপোনাৰ ফ্লিপকাৰ্টত বৰ্তমান এইটোৰ দাম চলি আছে 10,000 কিবা 900 কিবা এনেকুৱা আৰু ধৰক 11,000 টকা। কিন্তু মই 10,000 টকাত পাইছোঁ নলমনো কিয় গাইস কাৰণ অফলাইন 10,000 টকাত পাইছোঁ। অনলাইনতকৈ মোটামুটি 1,000 টকা কমত পাইছোঁ কিয় নলমে গাইস। তো এইটোত লৈছে আপোনালোকৰ পুৰাপুৰি 10,000 টকা। তো এইটো ৰাখি দিলোঁ চাইডত। তাৰে পিছত গাইস কাৰণ কেমেৰাটো ল'লি নহ'ব কাৰণ এখন SD কাৰ্ডৰ খুবেই প্ৰয়োজন। তো এখন মই লৈছোঁ 64 GB SD কাৰ্ড। তো এখনত লৈছোঁ গাইস 1,000 টকা।
1000 তো এখানত লৈছে আপোনালোকৰ 1000 টকা প্লাছ আপোনালোকৰ যিডাল এক্সটাৰ্নেল মাইক লৈছোঁ মই তো গাইজ এডাল মাইকত লৈছে আপোনালোকৰ 1500 টকা তো গাইজ আপোনালোকে কেলকুলেট কৰক টোটেল আপোনালোকৰ কিমান টোটেল মোৰ কিমান খৰচ গ'ল তো এই আৰু গাইজ গাইজ ৰ'বক আৰু এটা বস্তু দেখাৱাই নাই তো গাইজ যিহেতু মই মটো ব্লগ কৰিম বুলি ভাবিছোঁ তো সেইটো কাৰণে গাইজ মই হেলমেটত মাউণ্ট কৰাকৈ কেমেৰাটো মাউণ্ট কৰাকৈ এডাল কি বুলি কয় নাম নাজানো এই মালডাল কিনিছোঁ গাইজ এডালত লৈছে আপোনালোকৰ 600 টকা তো এনে অনলাইনত গাইজ 499 নে কি এনেকুৱা আৰু তো এডাল মই অফলাইন লোৱা হিচাপত অলপ 100 টকা এটা বেছি বস্তু একো নাই বাৰু চলি যায় তো এডালত লৈছে আপোনালোকৰ 600 টকা তো ইয়াতে গাইজ কেমেৰাটো পুটুক এনেকৈ মাউণ্ট কৰিম তাৰপিছত গাইজ হেৰি কৰিম মটো ব্লগ আৰু তো গাইজ একবাৰ পিন্ধি চাওঁ তো গাইজ ভিডিওটো যদি চাই ভাল পালে তেতিয়াহ'লে ভিডিওটো এটা লাইক কৰি দিব আৰু যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিব যাতে আপোনালোকে ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন পাই যায় তো গাইজ ইয়াৰে মাজতে এটা কথা কৈ দিওঁ মই তাৰমানে আনবক্সিং কৰা মানে ইমান এক্সপিৰিয়েঞ্চ নাই তো অলপ কিবা ইফাল সিফাল হ'ব পাৰে সেইখিনি তাৰমানে এক্সকিউজ কৰে যেন আৰু আপোনালোকে তো গাইজ আজিলৈ বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ লগত तब तक के लिए अब तक के लिए तब तक के लिए बाय बाय।